সকলোলৈকে নমস্কাৰ জনাই আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিব লৈছো আৰু এইফালে দেখিছেনে আমাৰ ছোটা হাতীয়ে কাম কৰিছে কোৰ মাৰি মাৰি কেনে হেৰি চৰ্বি কমাব বলে আৰু ইয়াত কি খিচিবি ধনিয়া খিচিব বলে ইয়াত ইমান এডৰা ধনিয়া গুটি কটা ধুনীয়া লাগিছে এনেদৰে কাম কৰি গলে মানুহ কেতিয়াও ভুকত নমৰে ন সদায় কাম কৰি খাব লাগে কামত কোনো হৰুবৰ নাই হয়নে নহয় কুখন মাৰিব পাৰিছ পাৰিছনে মাৰিবলে অভ্যাস আছে আগতে মৰা নাই ফাৰ্ষ্ট টাইম বোলে ধনিয়া হেৰি কোৰ মাৰি এক্সপিৰিয়েন্স আৰু ধনিয়া হিচিব ফাৰ্ষ্ট মানুহৰ আগত ক'ব লাগে হ'ব যে ফাৰ্ষ্ট টাইম কোৰ মাৰি মই ধনিয়া হিচিছো আৰু এইফালে গা লৰাই অকনমান গাটো ভাল পাইছে বাইকৰ পাছে পাছে এয়া দেখিছেনে বাৰু গাটো বেয়া যদিও মানে তাৰ ৰৈ থাকিবলৈ সময় নাই ইমান বেছি কাম কি হুন কি কৰি আছা তুমি কাম কৰিছা গা বেয়া যদিও মানে তাৰ ৰৈ থাকিবলৈ হেৰি নাই দেখিছেনে বাৰু কেনেদৰে ঘূৰি ফুৰিছে কোনদি এইফালে দেখিছেনে গোবৰ আনিবলৈ গৈছে ঘৰত গৰু নাই এই ওচৰৰে আইতাহঁতৰ ঘৰত গোবৰ আছে আৰু তেওঁলোকৰ ঘৰৰ পৰা গোবৰ আনিবলৈ গৈছে এয়া দেখিছেনে আৰু এয়া বেটাই পাছে পাছে ফিচাৰী এটা আছে এয়া গোবৰ আনিলি বলা বাবাই গোবৰ আনিছে বলা পাছে পাছে যাবহি আহা 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 শুন এইফালে এনেদৰে গোবৰখিনি দি লৈছে চেতিয়াই যাতে মাটিখিনিৰ লগত ধুনীয়াকৈ সমানকৈ মিক্স হৈ পৰিব এয়া তাৰপিছত গুটিখিনি তিয়াই থ'ব লাগিছিলে নহয় আগতীয়াকৈ তিয়াই থ'ব লাগে সেইটো তেতিয়াহে ভালদৰে গজে আৰু আপোনালোকে কেনেদৰে গোবৰ দিয়ে জনাব দেই আমি হ'লে এনেদৰে দিওঁ এনেকৈ দিলে ভালদৰে মাটিটোৰ লগত মিক্স হৈ যায় আৰু বেলেগ কিবা পদ্ধতি আছে যদি আপোনালোকে জনাব অহাবাৰে তেনেদৰে কৰিবলৈ চেষ্টা কৰিম যদি ভালদৰে জানে কোনোবাই কেনেদৰে কৰে পদ্ধতি তেতিয়া জনাব এতিয়া গোবৰখিনি মিক্স কৰিছে আছে এনেদৰে মিক্স কৰি অলপ ৰাখি তাৰপিছত সন্ধিয়ালৈ গুটি সিঁচি দিয়া হ'ব নিগনিয়ে যে মাটিটো উঠাই বিৰাট ভাল কাম এটা কৰি দিলে আকৌ দেই অৱশ্যে এৱাৰ্ডটো দিয়া নহ'ল বাৰু বিচাৰি নাপালোঁ যে কিন্তু বহুত ভাল কাম এটা কৰিলে তেওঁলোকে আমি এনেদৰে এতিয়া খেতি কৰিব পাৰিছোঁ লাগি থাকা কামত সৰুবৰ নাই দেই ধন্যবাদ